বৌ কাপোৰ মেলিছে ইমান গৰম উঠিছে ঠাণ্ডা পানী এগিলাছ দিয়ক না এইজনী যোৱা সপ্তাহত গৈছিলেহে আকৌ আহিলে যে নাজানো আৰু এইজনী কি কৰিবলৈ আহিছে ঐ তই এসপ্তাহৰ আগত গৈছিলিহে আকৌ আহিলি যে জোঁৱাইৰ লগত কিবা লাগিলি নি নোৱাৰি দে তাত থাকিবলৈ ইমান গৰম ইমান দিনৰ পৰা কৈ আছো বোলো এচি এটা আনি দিয়া নাই গুৰুত্বই নাই সেইকাৰণে গুচি আহিছো তাতকে নিজৰ ৰুমতে এচি লগাই শুই থাকিম তোৰ এই স্বভাৱটোৰ কাৰণে মোৰ ভয় লাগে খংটো অকমান কমা বৈৰৰ পৰা শিকিবি মতাক কেনেকে ফুচলাব লাগে আমি তাক কথা কৈ এই মোৰ ল'ৰাটো কাহিনী নাই মই ইমান জেগা থাকিব নোৱাৰো দেই মতাক এটা কথা মনত ৰাখিবি লাও সদায় পাতৰ তলত আৰে তুমি কোনখন জামানাত আছা আজিকালি দুনিয়া আপডেট হৈছে লাও পাতৰ তলত নহয় পাতৰ ওপৰত থাকিব আজিৰ পৰা হ'ব হ'ব সেইজোপা লাও তই ৰুবি মোক বুজাই একো লাভ নাই ভণ্টি ভাত খাবানে তুমি দুপৰীয়া মানুহ ঘৰলৈ আহিলে ভাত খাব নে কি সুধিব লাগে নেকি তুমি নাজানা নহয় মা তাই খাইও আহিব পাৰে সেইকাৰণে মই সুধিছিলো মাকৰ ঘৰলৈ আহিলে কি তাই বাহিৰত খাই আহিব নেকি মোৰ ঘৰত কি চাউলৰ অভাৱ হৈছে মোৰ ছোৱালীক ভাত খাবা নে কি সুধিব নালাগে প্ৰথমতে তুমি ডাঙৰৰ আগত কেনেকে উঠা বহা কৰিব লাগে সেইটো শিকা তুমি কিন্তু ভাল শিক্ষা দিলা দেই বৌ তুমি বুলিহে তোমাৰ জেগাত মোৰ শাহুমা হোৱা হলে মই কিন্তু এক ছেকেণ্ডো তাত নাথাকিলোহেঁতেন তই কিয় শুনিবি আকৌ তই মোৰহে ছোৱালী মাক চাই যে খবই লাগিব মা এখেতলৈ ফোন এটা কৰকচোন সেই ৰাতিপুৱাই ওলাই গৈছে বজাৰ কৰিবলৈ যাওঁ বুলি এতিয়ালৈকে অহা নাই মই কিয় কৰিব লাগে তুমি নিজে কৰা এই বৌ আপুনিও দাদা অকমান ওলাই গৈছে ওলাই যাবলৈ দিয়কচোন আপুনিনো কিয় ইমানকে লাগি থাকে দাদা কিবা সৰু ল'ৰা নহয় নহয় ভণ্টি এখেতৰ লগত মই এনেই লাগি নাথাকো এই শনি বৰুৱাটো ওচৰলৈ গৈছে বুলি ক'লেহে মোৰ ভয় লাগে কিয় শনি বৰুৱাই দাদাক খাই পেলাব নেকি শনি বৰুৱাই তাক নাখায় এজনীয়ে বকি বকি তাৰ মূৰটো গৰম কৰিছে সেইকাৰণে দাদা ঘৰত নাথাকে পিতেক প্ৰফাল যে মইহে মোৰ খাইছো আমাৰ জোৱাই পোৱালিটোৱে তোমাক কি খুৱাইছে দিনক দিনে পথালৈ কোমোৰাটোৰ নিচিনাকে যে ফুলি ফুলি গৈছা আমাৰ কিন্তু জোৱাই পোৱালিটোৰ নিচিনা জোৱাই পাবলৈ ভাগ্য লাগে পিছে তোক সি কেনেকে জেলি আছো এই তুমি কেনেকে জেলি আছা তোমাৰ মানুহজনী তুমি যেনেকে জেলি আছা সিও তেনেকে জেলি আছে তহঁতি দুটা বেয়া হৈছে কিন্তু মই দেৰিকেই বুজি পালে দেখিলে মা কেনেকুৱা উফাই ডাঙৰা কথা এইযোৰ চোৱা ঐ চাহ একাপ খাব মন গৈছে মই বনাই আনোগৈ তই কিয় বনাবি এজনী আছে নহয় তাই বনাব ঠিক আছে কোৱা বকে কোৱা এনেও মোৰ সেইখন ঘৰত কাম কৰি কৰি আমনি লগা হৈছে সেইকাৰণেতো ইয়ালৈ আহো মই ঐ বোৱাৰী শুনাচোন শুনা মা চাহ দুকাপ বনাই আনাচোন আমাৰ দুজনীলে ভণ্টি এনে আছে যদি যোৱাচোন চাহ অকণ বনাই আনা মোৰো খাবলৈ মন গৈছে ভাতকেইটা বনাই হৈছেহে বাথৰুমত কাপোৰ এসোপা আছে মোৰ ধুবলৈ বৌ বাথৰুমত মোৰো কাপোৰ আছে ধুই দিবচোন দেই তাক যে বনাই আনিবলৈ কৈছা কেলে তুমি নিজে বনাই আনিব নোৱাৰা নহয় মা বাথৰুমত এসোপা কাপোৰ আছে সেইকাৰণে মই ভণ্টিক কৈছিলো বৰ কাম কৰা জানি এইকেইটা কাম কৰোঁতে তাই ইমান ভাগৰ লাগিছে চাকা বনাবও নোৱাৰা হ'ল বৌ আপুনিচোন মোৰ জেগাত থাকিলে মৰিয়ে যাব ৰাতিপুৱা 5টাতে উঠো গৰুৱে ছাগলীয়ে গোটেই ঘৰখন চম্ভালিব লাগে আপুনি নোৱাৰিব নহয় মায়ে চাহ একাপ খাই আনো তাকে বনাবলৈ যাওঁ তই যে কেনেকে কৈছ মই বহি থকাটো তাৰ সহ্য হোৱা নাই ভনীয়েকে যিমান কৰিলেও দেখা নাপায় অকল বৌয়ে কৰাটোহে দেখা পায় মা দাদাক কি যাদু কৰিলে হয় বৌয়ে নাজানো আৰু দেই এতিয়াহে ঘৈণীয়েক গলে মনত পৰিছে হেল্ল' কি কোৱা কি ক'ত চেৰাপুঞ্জী যাম চেৰাপুঞ্জী ঠিক আছে মই দাদাক কওঁ এতিয়াই মোক বাছত উঠাই দিবলৈ মই এতিয়াই গৈ আছো ঐ তহঁতৰ লগত মোকো লৈ যাচোন তুমিও যে আৰু তুমি বাৰু এইটো বয়সত আমাৰ লগত কিয় ওলমিব লাগে আৰু গাড়ীত জেগাও নুজুৰিব তেখেতৰ লগৰ ফেমিলি এটাও যাব মই যাওঁ দিয়া ওলাওগৈ আৰু শুনা তুমি দাদাক কোৱাচোন মোক বাছত উঠাই দিবলৈ কি কথা তুমিতো ৰাতিপুৱাৰ পৰা কাম কৰি আছা মনতো ভাগৰ লাগিছে ব'লা আজি বাহিৰতে ভাতটো খাই দিওঁ কিয় ঘৰত ভাত খাব নোৱাৰো নেকি পাৰি কিন্তু আৰু কিছু একচেপ্ট কৰা না অফাৰটো বাৰু মই একচেপ্ট কৰিম পিছে মা ৰাতিপুৱা তুমি ভাত আছে ৰাতিপুৱা ভাত খাই দিব কিয় আমাৰ লগতো মা গ'লে কি হয় একোতো নহয় কথাটো ঠিকেই ভাবিছা বাৰু এটা কাম কৰক স্কুটিখন লৈ যোৱাতকৈ এনেও দিনকাল বেয়া উবেৰ এখন বুক কৰি পেলাই আমি তিনিটা গুচি যাওঁ মাৰো মনটো ভাল লাগিব মাকো কৈ দিম সোনকালে পাৰা তুমি মা কি কৰা
এই আজি ভাত বনাব নালাগে দিয়া, আজি বোৱাৰীয়ে তোমাক বাহিৰত ভাত খাবলৈ লগ ধৰিছে। সঁচাকে নে? সঁচাকে আকৌ আহা, বোৱাৰী মাতি আছে, ধুনীয়াকে হাজি কাঢ়ি যাব লাগিব, ব'লা। লাহেকে উঠা কি বয়স হৈছে মানুহজনে, বৰ কষ্ট কৰে, ব'লা ওলাবগে লাগিব। যি কি নহওক খানাটো কিন্তু বৰ টেষ্টি বনাইছে দেই। হোটেলখন কিন্তু বৰ ধুনীয়া, গম পাইছেনে? সঁচাকৈ দেই। ভাল লাগি গ'ল দেই। লগতে মাংস খুব ভাল হয়। মই যে বৰ গাহৰি ভাল পালো দেই। বৰ গাহৰি নেকি? মই কিন্তু হাঁহটো বৰ টেষ্টি পালো দেই। চাওকচোন চাওক। ৰাতিখন আহিলি যে ঐ তই ৰাতিখন অকলে অকলে আহিলি যে, জোঁৱাই ক'ত? কিবা এটা কাণ্ড কৰি আহিছে, নহ'লে জীয়াই ৰাতিখন নাহে। ৰ'বচোন, আপোনালোক মনে মনে থাকক, তাইক ক'বলৈ দিয়কচোন। মই আৰু সেইখন ঘৰলৈ নাযাওঁ আৰু। সি অথনি মোক মিছাতে চেৰাপুঞ্জী নিম বুলি ক'লে। ঘৰলৈ গৈ দেখিলো মাৰ বেমাৰ, নাৰ্ছিং হোমত ভৰ্তি হৈ আছে আৰু মোক গেবাৰী খাটিবলৈ মাতিছে। সি মোক চাকৰণিহে বনাবলৈ নিছে। মই আৰু সেইখন ঘৰলৈ নাযাওঁ। ঐ তোক কিমানবাৰ ক'ব লাগে যে এইখন ঘৰ তোৰ নিজৰ নহয়, এইখন ঘৰহে তোৰ নিজৰ। এতিয়া বৌৰে ৰাতিপুৱাৰ পৰা দিনৰ দিনটো কাম কৰি থাকে ৰাতিলৈকে। সেইবুলি কি তেওঁ ইয়াত আহি পেলাই চাকৰ খাটি আছে নে গেবাৰী খাটি আছে? আৰু তই নিজৰ ঘৰ বুলি ভাবি যদি এইখন কামেই কৰিব নোৱাৰ, এনেকে কেনেকে হ'ব? চা, ককাই কিন্তু এইটো ভুল কোৱা নাই। ময়ো তোক মাক হিচাপে ভুলে শুদ্ধই বহুত ছাপোৰ্ট কৰিলো, আৰু কিন্তু কৰিবলৈ নাই। চোৱা ভণ্টি, কথা এটা কওঁ, বেয়া নাপাবা। আজি তোমাৰ বিয়া হোৱা 13 বছৰেই হ'ল। তুমি জানো সেই ঘৰখন আজিলৈকে নিজৰ বুলি ভাবিবলৈ পাৰিছা? তুমি যদি সেইখন ঘৰ নিজৰ বুলি নাভাবা, তোমাক কেনেকে ভাবিবা তুমি সেইখন ঘৰ নিজৰ ছোৱালী বুলি? হ'ব আপুনি আৰু লেকচাৰ দিব নালাগে। আপুনি প্ৰথমতে আমাৰ মাৰ লগতে মিলি দেখাওকচোন। আপুনিচোন মাৰ লগতে মিলিব নোৱাৰে। ঐ তই বৌৰক এনেকে কথা নকবি। মোৰ কথা শুনি মই তাইক ইমান দিনে বুজি পোৱা নাছিলো, এতিয়া বুজি পালো কোন আপোন কোন পৰ। তাই ঠিক কথাই কৈছে। তই যে সপ্তাহে সপ্তাহে এইখন ঘৰত আহি কণ্ডটো লগাই থাক, তাকে এই সময়খিনি তই ঘৰত নিদিয় কিয়? তই যোৱা ইমান বেয়া মানুহ নহয় যে তোৰ ইচ্ছাবোৰ পূৰণ কৰিব নোৱাৰে। হ'ব দে, মই সদায় সদায় ইয়ালৈ আহি থকা কাৰণেহে তহঁতৰ প্ৰব্লেম হৈছে। মই আৰু ইয়ালৈ নাহো। তহঁতি আজিৰ পৰা মোৰ কাৰণে মৰিলি। মোকো ভাবি ল মই মৰিলো বুলি। তহঁতৰ ইয়ালৈ আৰু মই নাহো, যাওঁ মই। এইবোৰে মানে বুজি নাপায় আৰু। মই কৈছো যাওকচোন যাওক। কথা এষাৰ কওঁ, বেয়া নাপাব। এজনী ছোৱালী এখন ঘৰলৈ ওলাই যোৱাৰ পিছত সেইখন ঘৰে আমাৰ নিজৰ হয়। আৰু এই সৰু সুৰা কথাত যদি নিজৰ ঘৰখনলৈ আহি মাকক চব কথাই ক'বলৈ, তেতিয়াহ'লে আপুনি ভাবকচোন সেইখন ঘৰত কেনেকে সুখত থাকিব পাৰিব। আৰু কাইজানো কাৰ নহয়। যদি আপুনি ঘৰখন এটা বান্ধোনত ৰাখিব বিচাৰিছে, অকণমানটো এয়া ধৰাৰ মাজত চলিবই লাগিব, ইজনে সিজনে বুজিবই লাগিব। আমি যেনেকে নিজৰ জন্ম দিয়া মা দেউতাৰ কথা বা গালি এটা পাৰিলে আমি শুনো, ঠিক তেনেদৰে নিজৰ শাহু বা শহুৰৰ কথা এটাত যদি আমি গালি পাৰিলে আমি খং কৰোঁ, সেইটো জানো হয়? আপুনি যদি এখন সংসাৰ চলাব বিচাৰিছে, আপুনি ডাঙৰৰ কথা শুনিবই লাগিব নে কি কয় বাৰু? আৰু এইখিনি কথা মই সকলোকে কোৱা নাই, এচাম মানুহকে কৈছো।